আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 12 ফিজিক্স চেপ্টাৰ 1 বৈদ্যুতিক আদান আৰু ক্ষেত্ৰ ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ ইয়াৰে ইম্পৰ্টেণ্ট টপিক প্লাছ ইম্পৰ্টেণ্ট এক্সাম্পল প্লাছ ইম্পৰ্টেণ্ট এক্সাৰচাইজৰ কুৱেশ্যনবিলাক আলোচনা কৰা হ'ব। এইটো ভিডিঅ' তোমালোকৰ খুব দৰকাৰী হ'বলৈ গৈ আছে। ভিডিঅ'টো তোমালোকে শেষলৈ চাবা। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা কথা কৈ লওঁ যে মই এইচএছ 2024ত ফিজিক্স ছাবজেক্টটোত থিয়ৰীত 55 মাৰ্কছ পাবলৈ সক্ষম হৈছিলোঁ, যে তোমালোকে মোৰ ওপৰত ভৰসা ৰাখিব পাৰা যে ফৰ বোথ এছামিছ এণ্ড ইংলিছ মিডিয়াম এইটো ভিডিঅ' এছামিছ আৰু ইংলিছ মিডিয়াম দুয়োটা মিডিয়ামৰ বাবে, যে ইয়াত বিশেষকৈ তোমালোকৰ NCERTৰ টপিক মষ্ট ইম্পৰ্টেণ্ট টপিকবিলাক আলোচনা কৰা হ'ব আৰু এক্সাম্পল প্লাছ এক্সাৰচাইজ এইখিনি তোমালোকক দেখুৱাই দিয়া হ'ব। আৰু লাষ্ট ইম্পৰ্টেণ্ট কথা হ'ল বৰ্ড এক্সামৰ বাবে তোমালোকৰ PYQ প্ৰিভিয়াছ কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টো শেষলৈ চাবা। শেষত কিছুমান বৰ্ড এক্সামৰ বাবে কিছুমান কথা কোৱা হ'ব, যে মই কেনেকৈ পঢ়িছিলোঁ সেইখিনি কোৱা হ'ব। ভিডিঅ'টো শেষলৈ চাবা। যে টপিকবিলাক বাছি দি আছোঁ। যে ফাৰ্ষ্টত তোমালোকৰ যিহেতু তোমালোকৰ এবাৰ MCQ কুৱেশ্যন হ'ব, যে ফাৰ্ষ্টত তোমালোকে আদান চাৰ্জ এইটো তোমালোকে ভালকৈ চাবা। ইয়াৰ পৰা তোমালোকে MCQ কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। তাৰপিছত চাবা যে আদানৰ কোৱান্টিকৰণ, যে আদানৰ মূল ধৰ্মসমূহ ইয়াৰে তিনিটা আছে। তাৰে এটা হ'ল আদানৰ কোৱান্টিকৰণ, কোৱান্টিজেশ্যন চাৰ্জ, ইয়াৰ পৰা MCQ কুৱেশ্যন হ'ব পাৰে, তোমালোকে এইটো টপিকে চাবা। তাৰপিছত কুলমৰ সূত্ৰ কুলমছ ল ইয়াৰে ভেক্টৰ ৰূপটো চাবা, ইয়াৰ পৰা কুৱেশ্যন হ'ব পাৰে। তাৰপিছত তোমালোকে চাবা বিদ্যুৎ ক্ষেত্ৰ ইলেক্ট্ৰিক ফিল্ড, ইয়াৰ পৰা কুৱেশ্যন হ'ব পাৰে। তাৰপিছত এইটো তোমালোকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ইয়াৰ পৰা লং কুৱেশ্যন অহাৰ সম্ভাৱনা বহুত বেছি, যে বৈদ্যুতিক দ্বিমেৰু যে ইলেক্ট্ৰিক ডাইপোল ইয়াৰে তোমালোকৰ অক্ষত এক্সিছত মানে যে বৈদ্যুতিক প্ৰবাল্যৰ মান উলিয়াব লাগে, আৰু এটা হ'ল নিৰক্ষৰেখা ইকুইটৰিয়েল লাইন, ইয়াত বৈদ্যুতিক ক্ষেত্ৰৰ মান উলিয়াব লাগে। এই দুটা বৈদ্যুতিক দ্বিমেৰুৰ অক্ষত আৰু নিৰক্ষৰেখাত ইয়াৰ পৰা তোমাৰ লং কুৱেশ্যন আহিব পাৰে। এই দুটা ভালকৈ চাবা, এই দুটা ইম্পৰ্টেণ্ট হয়। তোমালোকৰ যদি NCERT কিতাপখন আছে তাত তোমালোকে টিক দি ল'বা, নহ'লে তোমালোকে বহীত লিখি ল'বা। তাৰপিছত হ'ল যে তোমালোকে চাবা যে সুষম বিদ্যুৎ ক্ষেত্ৰত ৰখা দ্বিমেৰু এটাৰ ওপৰত ক্ৰিয়া কৰা টৰ্কৰ মান, যে টৰ্ক ইকুৱেল টু P ভেক্টৰ ক্ৰছ E ভেক্টৰ। ইয়াৰে তিনিটা কেছ হ'ব পাৰে, ইয়াৰ কেছৰ ভিতৰত MCQ কুৱেশ্যন হ'ব পাৰে, এইটো তোমালোকে চাবা। তাৰপিছত এই লাষ্টৰ তিনিটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট, যে বৈদ্যুতিক অবিভাৱ ফ্লাক্স ইলেক্ট্ৰিক ফ্লাক্স এইটো তোমালোকে চাবা। তাৰপিছত এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, যে আদানৰ অবিচ্ছিন্ন বণ্টন কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন, ইয়াৰ পৰা MCQ কুৱেশ্যন হ'ব পাৰে। আৰু এইখিনি জানিলে তোমালোকে গাউছৰ সূত্ৰ আৰু ইয়াৰ এপ্লিকেশ্যন কৰিব পাৰিবা। এইটো টপিক তোমালোকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাবা যে লাষ্ট টপিক এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ইয়াৰ পৰা তোমালোকৰ যদি কুৱেশ্যন আহে এইটো চেপ্টাৰৰ, যে 3 মাৰ্কৰ বা 4 মাৰ্কৰ কুৱেশ্যন আহে ইয়াৰ পৰাই আহিব, যে গাউছছ ল এণ্ড ইটছ এপ্লিকেশ্যন, যে গাউছৰ সূত্ৰ আৰু ইয়াৰ প্ৰয়োগ। যে ইয়াৰে স্পেচিয়েলি দুটা আহে, যে অসীম দৈৰ্ঘ্যৰ বাবে পৰিবাহী এটাৰ গাউছৰ সূত্ৰ, তাৰপিছত সমতুল্য পাত এখনৰ বাবে এই দুটাৰ বাবে গাউছৰ সূত্ৰ, বিশেষকৈ স্পেচিয়েলি এই দুটা চাবা। এই দুটাৰ পৰা কুৱেশ্যন বাৰে বাৰে অহা দেখা যায়। যে মই যিখিনি দেখুৱাই দিলোঁ এইখিনি তোমালোকে চাবা। আৰু যদি তোমালোকে বছৰৰ ফাৰ্ষ্টৰ পৰা মানে ভিডিঅ'টো চাই আছা, তেতিয়াহ'লে মই তোমালোকক এটা কথা কৈ লওঁ, যে তোমালোকে এটলিষ্ট NCERTৰ সকলোবিলাক টপিক কভাৰ কৰিবা। তোমালোকে এক্সাম্পল আৰু এক্সাৰচাইজ কৰা নকৰা তেনেকুৱা কথা নাই, কিন্তু তোমালোকে এটলিষ্ট NCERTৰ সকলোবিলাক মানে টপিক কভাৰ কৰিবা। তাৰপিছত তোমালোকে লাষ্ট 10 years প্ৰিভিয়াছ কুৱেশ্যন চাবা। এইখিনি চালে হৈ যাব। মই যিখিনি কৰিছিলোঁ সেইখিনি ক'লোঁ। তোমালোকে NCERTৰ এনেকুৱা এটা টপিক নাই যে বাদ দিবা, সকলোবিলাক টপিক কভাৰ কৰিবা। এতিয়া তোমালোকৰ এক্সাৰচাইজৰ কিছুমান কুৱেশ্যন বাছি দি আছোঁ আৰু এক্সাম্পল সেইখিনি তোমালোকে চাই লোৱা। যে এনেকুৱা এজন ষ্টুডেণ্ট আছে, যে তোমালোকে ফাৰ্ষ্ট অফ অল NCERT টপিকখিনি চোৱা, তাৰপিছত এক্সাম্পল আৰু এক্সাৰচাইজ কৰা। মই তেনেকুৱা কৰা নাছিলোঁ। মই কি কৰিছিলোঁ, NCERT টপিকবিলাক চাইছিলোঁ আৰু সেইখিনি ৰিভিজন কৰিছিলোঁ, আৰু লাষ্ট 10 years প্ৰিভিয়াছ কুৱেশ্যন চল্ভ কৰিছিলোঁ। তাৰপিছত যদি টাইম আছিল তেতিয়া মই এক্সাৰচাইজ আৰু এক্সাম্পলৰ কুৱেশ্যনবিলাক চাইছিলোঁ। তোমালোকে কি কৰিবা, এক্সাম্পল আৰু এক্সাৰচাইজ চোৱাৰ আগতে তোমালোকে প্ৰিভিয়াছ কুৱেশ্যনবিলাক চাব পাৰা। প্ৰিভিয়াছ কুৱেশ্যন চালে তোমালোকৰ বহুত উপকাৰ হয়, যিহেতু এক্সাৰচাইজ আৰু এক্সাম্পল তোমালোকৰ বহুত হয় কুৱেশ্যন আছে, সেইখিনি তোমালোক চল্ভ কৰিব নোৱাৰিবা। সেইকাৰণে তোমালোকে কি কৰিবা, প্ৰিভিয়াছ কুৱেশ্যন এনালাইচিছ কৰিবা, প্ৰিভিয়াছ কুৱেশ্যন চাবা আৰু সেইখিনি তোমালোকে চল্ভ কৰিবা। তাৰপিছত যদি টাইম থাকে এক্সাৰচাইজ আৰু এক্সাম্পল কৰিবা। যে এক্সাৰচাইজৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন চাই দি আছোঁ। যে এক্সাৰচাইজৰ 1.6, 1.10, 1.33, 1.3, 1.12, 1.13, 1.14, 1.16, 1.17 এইকেইটা চাবা। আৰু এক্সাম্পল তোমালোকৰ যিবিলাক টপিক দেখুৱাই দিছোঁ ইয়াৰে এগেইনষ্টৰ এক্সাম্পল যিবিলাক আছে NCERTৰ এক্সাম্পল আছে সেইবিলাক তোমালোকে চাবা। আৰু স্পেচিয়েলি কেইটামান দেখুৱাই দিছোঁ, যে 1.4, 1.6, 1.8, 1.10, 1.11, 1.12
এইখিনি চাবা আৰু যেহেতু তোমালোকে এবছৰ MCQ কুৱেশ্যন হ'ব তাৰ কাৰণে তোমালোকে CBSE ফলো কৰিব পাৰা CBSE তোমালোকে MCQ কুৱেশ্যনবিলাক ফলো কৰিব পাৰা আৰু তোমালোকে এটা কৈ লওঁ যে তোমালোকে ফাৰ্ষ্ট চেপ্টাৰ স্পেচিয়েলি ফাৰ্ষ্ট আৰু সেকেন্ড চেপ্টাৰ এই দুটা চেপ্টাৰ তোমালোকে ডিপলি পঢ়িবা এই দুটা চেপ্টাৰ তোমালোকে পঢ়িলেহে তোমাৰ বাকি চেপ্টাৰবিলাক মানে বুজি পাবা আৰু বাকি চেপ্টাৰবিলাক মানে ইজি হ'ব মই এই দুটা চেপ্টাৰ বহুত পঢ়িছিলোঁ ফাৰ্ষ্ট চেপ্টাৰ আৰু সেকেন্ড চেপ্টাৰ এই দুটা চেপ্টাৰ মই বহুত পঢ়িছিলোঁ এটলিষ্ট লাষ্ট 5 ইয়াৰ্ছৰ প্ৰিভিয়াছৰ কুৱেশ্যন চাবা টপিক তোমালোকে ক্লিয়াৰ কৰাৰ পিছত এটলিষ্ট 5 ইয়াৰ্ছ প্ৰিভিয়াছৰ কুৱেশ্যন চাবা এইখিনি চালে তোমালোকৰ এইটো চেপ্টাৰ যিমান কুৱেশ্যন আহে তোমালোকে পাৰিবা আৰু ভিডিওটো কেনে পালা তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকে ভিডিওত লাইক নকৰা ভিডিওত লাইক কৰিবা তেতিয়া মই উৎসাহ পাম চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা মই যিমান পাৰোঁ তোমালোকৰ সায়েন্স টিমৰ কাৰণে মই যিমান পাৰোঁ মোৰ ফালৰ পৰা চেষ্টা কৰিম বেষ্ট দিবলৈ চেষ্টা কৰিম তোমালোকে তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিওটো ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিয়া যাতে ফ্ৰেণ্ডছও উপকৃত হ'ব পাৰে থ্যাংক ইউ অল অফ ইউ